খুলুমবাই নমস্কাৰ মোৰ নাম বিনোদ বড়ো মই বিটিয়াৰবাসী হয় প্ৰথমতে আমাৰ বিটিয়াৰবাসীৰ ৰাইজ আৰু অসমবাসী ৰাইজক মই ভাল শুভেচ্ছা যাচিছোঁ আজি মই এই ভিডিঅ' দ্বাৰা অসমৰ ডাঙৰ ডাঙৰ নেতা যিসকলে এতিয়া অসমখন চালাই আছে তেওঁলোকক মই বিটিয়াৰবাসী হয় দুটা ডাঙৰ প্ৰশ্ন মই কৰিবৰ কাৰণে আজি মই সোশ্যাল মিডিয়াত ওলাই আহিছোঁ এক নম্বৰ প্ৰশ্নটো হ'ল আপোনালোকে বিটিয়াৰবাসী ৰাইজক ভয় খায় নেকি দুই নম্বৰ প্ৰশ্নটো হ'ল আপোনালোকে বড়ো মানুহ ভয় খায় নেকি যদি আপোনালোকে ভয় নাখায় তেনেহলে আপোনালোকে ভালদৰে জানে অসমত 6 শিডিউল আন্ডাৰত তিনিটা অটোনমাস কাউন্সিল আছে কিন্তু এই তিনিটা অটোনমাস কাউন্সিলৰ ভিতৰত আমাৰ বিটিয়াৰটো কিয় ইমান গুৰুত্ব দিছে আমাৰ বিটিয়াৰটো শাসন কৰিবৰ কাৰণে কিয় ইমান চেষ্টা কৰি আছে বিটিয়াৰটো শাসন কৰিবৰ কাৰণে বিটিয়াৰটো ভালদৰে চলাবৰ কাৰণে আমাৰ বিটিয়াৰ অঞ্চলতে কোৱালিফাইড লিডাৰ অলৰেডি ইয়াতে আছে আপোনালোকে ষ্টেট লিডাৰ হয় আপোনালোকে অসমৰ লিডাৰ হয় আপোনালোকে অসমখন লৈ চিন্তা কৰক আপোনালোকে ভাল অসম এটা বনাবৰ কাৰণে চেষ্টা কৰক অসমখন ভাৰতৰ ভিতৰত নাম্বাৰ 1 ষ্টেট বনাবৰ কাৰণে আপোনালোকে চিন্তা কৰক নহলিবা বগৰী খাবা যাওঁতে পেট বেয়া হয় পিছত আপেলখিনি খাবা নোৱাৰিব এইটো কথা মনত ৰাখিব